আজি আমাৰ পথাৰত হাল সিঁচিছিলে। এয়া মেচিন লগোৱা আছে আৰু এয়া আমাৰ পুখুৰীটো আৰু এইফালে জাল টানি আছিলে, যিহেতু খেতিটো বহুত বেছিয়ে মাছ আছে। বেছি মাছ একেলগে বিক্ৰী কৰাত অসুবিধা হ'ব, সেয়েহে আধা মাছ জাল মাৰি উঠাইছে। এইফালে আমাৰ জাল টনা হৈ গ'ল আৰু এয়া এতিয়া মাছবোৰ পৰি আছে আৰু মাছবোৰ এনেকৈ পৰিছে, যিহেতু মাছবোৰ ওপৰত হ'লে মৰি যাব, পানীত পৰিছে জীয়াই থাকিবলৈ। আৰু এয়া আমাৰ মাছবোৰ ধৰা হৈ গ'ল আৰু এনেকৈ জালখন খুলি মাছবোৰ ওপৰলৈ উঠাই আহিছে আৰু এয়া ময়ো অলপ ধৰি দিছোঁ ওপৰলৈ উঠাই আনিবলৈ, যিহেতু বহুত বেছিয়ে মাছ হৈছিলে। তিনিজন মানুহে উঠাবলৈ অসুবিধা হৈছিল, ময়ো অলপ ধৰি দিলোঁ। আৰু এয়া মাছবোৰ, আপোনালোকে বাৰু মাছ খাই ভাল পায় নে ধৰি ভাল পায়? মই মানে মাছ খোৱাতকৈ বেছি ধৰি সকলোৱে মিলি এনেকৈ মাছবোৰ ভৰাই আছিলোঁ, যিহেতু মাছবোৰ আজিয়ে বজাৰত